এতিয়া মকৰাটো এইখিনিলে নাহিলে হ'ল দেই মনে মনে লুকাই থাকো বুজিছ আপুনি ঠিক কথাই কৈছে মনে মনে লুকাই থকাই ভাল এতিয়া হৈ পাহাৰৰ ওপৰলৈ নাযাওঁগে বুজিছ এইখিনিতে মনে মনে লুকাই থাক মকৰাটো এইখিনিলে এনেও নাহে পাহাৰৰ ওপৰলৈ ক'বলৈ এতিয়া একদম উঠিবলৈ হ'লে গোটেই গা চা ভাগৰ লাগি কিবা হৈ যাওঁগে বুজিছ এইখিনিতে মনে মনে লুকাই থাক মকৰাটো এইখিনিলে এনেও নাহে বুজিছ ঐ চব পলা 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 ঐ মকৰাটো কহিলা একদম খাই শিক কৰিব আমাক কোলাই ভালে কিনিবা পলাও পলাও বলৈ পলাও আপুনি ঠিকেই কৈছে এইটো আমাক ডকচি খাব পলোৱাই ভাল কেঁচাই কেঁচাই খাই দিব এইটোৱে এতিয়া কেঁচাই কেঁচাই চুবাই থব পলোৱাই ভাল বৰ্তা এতিয়ালৈকে চোন গাড়ীখন অহাই নাই তোৰ গাড়ীখন এতিয়ালৈ আহিব লাগিছিলেচোন ৰ আহিব অলপ ধৈৰ্য ধৰ মই ফোন এটা কৰি চাইছো ৰ'ব ইমান দেৰিলৈকে গাড়ীখন অহা নাই যে ফোন এটা লগাই চাচোন হেল্ল' শুনিছনে গাড়ীখন এতিয়ালৈকে আহি পোৱাহি নাই যে ঐ সেইবোৰ তহঁতি টেনশ্যন ল'ব নালাগে গাড়ীখন গৈছে পাবগৈ আৰু তহঁতি চিন্তা কৰি থাকিব নালাগে গাড়ীখন যোৱা আধা ঘণ্টামানেই হ'ল পাবগৈ আৰু হ'ব দে অকণমান ৰৈছোঁ বাৰু ৰাখ এইখন গাড়ীখন আহিছে চিটিকাটো যে লাগিছিলে আপোনালোকে নহয় জানো মোক চিটিকাটো এয়া আনি দিবলৈ কৈছিলে আনি দিলোঁ আৰু পইচাটো লগত লৈ যাবলৈ কৈছিলে পইচাটো মোৰ হাততে দিয়ক আৰু গাড়ী ভাড়াটো আপোনালোকে দিব বুলি কৈছিলে ৰ'বা ভাইটি পইচাটো বাৰু দিম আগতে চিটিকাটো নমাই লৈছোঁ চাই লৈছোঁ ৰ'বা চিটিকাটো কেনেকুৱা হৈছে বনোৱা হ'ব বাৰু চাই লওক তহঁত দুটা যাচোন ঐ চিটিকাটো নমা গাড়ীখনৰ পৰা লাহেকে গাঁৱৰ বতাহ গৈছোঁ ৰ'ব বল বস্তুটো বেয়া নহয় বাৰু গদ দিয়া হয় চিটিকাটো বেয়া নহয় বুজিছ চিটিকাটো ভালেই দিছে বাৰু এতিয়া ইয়াক কেইটকা লাগে দি দিয়ে বুজিছ মই পাছত কালেকশ্যন কৰি তোক দি দিম বাৰু ভাইটি টোটেল কেইটকা হ'ল গাড়ী ভাড়াৰ লগত গোটেই মিলাই কেইটকা হ'ল কোৱাচোন দাদা টোটেল হ'ল 10,500 মোৰ গাড়ী ভাড়া আৰু 10,000 এই চিটিকা বনোৱাৰ দাম কৃষ্ণ তই মাৰিব খুজিছ নেকি ঐ ইমান দাম কেলে কৈছ দামটো কমা অলপ মই সেইবোৰ ক'ব নোৱাৰো মুঠতে মই গাড়ী হেৰি কৰি দিছোঁ মোক 500টো দিয়ক আৰু 10,000 টকা খুজি পঠিয়াইছে মই সেইবোৰ ক'ব নোৱাৰো মোক মুঠতে পইচা দিয়ক মই যাব লাগে আৰু এটা ভাড়া আছে মোৰ ফোন কৰিয়ে আছে মোক 3টামান মিছ কল দিলি এথনিপা ৰচোন মই ফোন এটা কৰিছোঁ তালৈ দামটো বহুত বেছি কৈছেচোন যি কৰিব লাগে কৰি লওক দেই মই সেইবোৰ ক'ব নোৱাৰো সোনকালে দিয়ক পইচা মই যাব লাগে মই তালৈ ফোন এটা কৰি ভালকৈ সুধি লৈছোঁ বাৰু তই চিটিকাটোৰ দাম 10,000 কৈছ নেকি ঐ 10,000 কৈছোঁ তই 10,000 দামটো অলপ বেছি কোৱা নাইনে বাৰু বহুত বেছি কৈছোচোন 10,000 টকাটোতো ইমান চিটিকাত হ'ব জানো ইমান 10,000 টকা কিন্তু দামটো অলপ বেছি লাগিছে দেই মোৰ অলপ বেছি যেনেই লাগিছে কিন্তু দামটো বহুত বেছি লাগিছে এটা কথা দেই তই এতিয়া উল্টা পুল্টা নকৰিবি অথনিয়ে তই মোক কৈছিলি ফোন কৰোঁতে তই মোক দুগুণ দামত দিম বুলি কাৰণ কেলৈ চা আজি গোটেই মই কামখিনি এৰি তোৰ চিটিকাটো লাগিলোঁ এতিয়া তোৰ চিটিকাটো বনাই হ'ল এতিয়া তই উল্টা ফুল্টা বকিছ পইচাটো দি পঠিয়া দেই নকৰিবি খেলি মেলি এইবোৰ নহয় ঠিক আছে বাৰু তোক মই কৈছিলোঁ দুগুণ দাম দিম বুলি তথাপিতো তই একদম 10 গুণমান কৈ দিলি তেনেকৈ নহ'ব নহয় অলপ কমা কিবা এটা 10,000টো মোৰ মতে বেছি নাই হোৱা নেকি আজি কষ্টও হ'লোঁ আজি বহুত কষ্ট হ'ল বুজিছনে তই এইটো বেছি দেখিলে নহ'ব কিন্তু আমি বনাই থকাকেইটাহে গম পাইছোঁ একদম চব বাদ দি একদম গোটেইকেইটা 10টামান মানুহ লাগিছোঁ গম পাওঁ সেইটোৰ লগত এতিয়া এদিনৰ হাজিৰা হেজাৰকৈ হ'লেও 10,000 টকা বেছি নহয় বুজিলি বেলেগৰ কাম চোৱাই নাই তোৰ কামটোতে লাগিছোঁ এটা মানুহক হেজাৰকৈ হ'লেও 10,000 টকা বেছি হোৱা নাই গম পালি 10টা মানুহ লাগি হৈছে নহ'লে আজি নহ'লহেঁতেন তোৰ কামটো এসপ্তাহ লাগিব সেইটো এনেই বনালে গম পালি তোক মই একেদিনাই বনাই দিছোঁ দে ফটোৱা কৰি নাথাকিবি আৰু সেইবোৰ পইচাটো দি পঠিয়া হ'ব তই কিবা এটা কমা তেও দেই মই দি পঠিয়াম বাৰু তই কিবা এটাতো কমাই দে 10,000টো কিন্তু বহুত বেছি লাগিছে মই এতিয়াও কৈছোঁ মই তোক হ'ব দে তোৰ কথাটো ৰাখোঁ বাৰু 2,000 এটা কমাই দিবি 8,000 টকা দিবি হ'ব হ'ব বাৰু 8,000টো বেছি হৈছে তেও হ'ব দে আৰু কমাই নাথাকোঁ তোৰ কথা এটা আছে নহয় 2,000 টকা এটা কমালি 8,000 দিছোঁ মানে টোটেল 8,500 টকা গাড়ী ভাড়া মিলাই হ'ব দে তেও বেছি হৈছে বাৰু দি দিওঁ আৰু হ'ব ৰাখ দাদা পইচাটো মোক দিয়ক মই যাব লাগে নহ'লে ভাড়া মাৰিবলৈ যোৱা মানুহৰ মুখত মই গালি শুনিবগৈ লাগিব ইমান দেৰি পৰা অহা নাই কেলে বুলি পইচাটো দিয়ক মই সোনকালে তালৈকে যামগৈ আৰু এতিয়া ৰ'বা পইচাটো দিছোঁ ৰ'বা এতিয়া দিছোঁ এইটো লোৱা পইচা
দিয়ক দিয়ক থেংক ইউ দেই থেংক ইউ এতিয়া মই যাওঁ যোৱা তোমাৰ আকৌ দেৰি হ'ব আপোনালোক লগ দেই মই যাওঁ চিটিকাটো অনা হ'ল বাৰু এতিয়া এই চিটিকাটো এতিয়া ধুনীয়া জেগা এটাত পতাৰ ব্যৱস্থা কৰিব লাগে গাঁওবুঢ়া বৰ্তা আপুনিয়ে কওকচোন এইটো ক'ত পাতিলে ভাল হ'ব বাৰু কওকচোন গাঁওবুঢ়া বৰ্তা মোৰ জানিবলৈ মন গৈছে ক'ত পাতিলে ভাল হ'ব চিটিকাটো মোৰ মতে চিটিকাটো জংঘলৰ মাজত পাতিম বুজিছনে সেই ছাগলীটো যে আছিলে সেই ছাগলীটো আনি একদম ধুনীয়াকৈ বান্ধি থৈ দিম সি খাব পৰাকৈ সেই ছাগলীটো যেতিয়া খাবলৈ ল'ব সেই খাই থাকোঁতেই তাৰ গাত একদম ওপৰৰ পৰা পেলাই দিম গম পালি তেতিয়া সি একদম ফাচুককৈ সোমাই গুচি যাব চিটিকাটোৰ ভিতৰত আৰু লগালগ আমি বন বিভাগক খবৰ দি দিম বুজিলি আৰু চিটিকাটো পাতি আমি একদম দূৰৰ পৰা চাই থাকিম গম পালি সি একদম চিটিকাটো তাৰ গাত সোমাই গ'লে সি একদম চিঞৰ লগাব নহয় তেতিয়া আমি ওলাই আহিম একদম দূৰৰ পৰা চাই থাকিম আমি তাক আপুনি সেইটো ঠিকেই কৈছে বাৰু ময়ো গাঁওবুঢ়া বৰ্তাৰ কথাত একমত দেই এতিয়া ব'ল এই চিটিকা আৰু ছাগলীলৈ জংঘলৰ ফালে ৰাওনা হওঁ ছাগলীটো বাৰু ঘৰতে আছে ঘৰত সোমাই ছাগলীটো লৈ যাম গম পালি এতিয়া ব'লক যাওঁ প্ৰথমতে ছাগলীটোকে লৈ যাওঁ তাৰপিছত চিটিকাটো তাত পাতি দিম ব'ল ইয়াত ৰখি থকাতকৈ কাম আৰম্ভ কৰোঁ ব'ল ব'লক গাঁওবুঢ়া বৰ্তা ধৰি চিটিকাটো লৈ আহি থাক এতিয়া ময়ো গৈ আছোঁ পিছে গৈছোঁ ভালনে বন্ধুসকল আজিৰ ভিডিঅ'টোৰ পাছৰ খণ্ডটো অতি সোনকালে আহি আছে আপোনালোকে চিন্তা কৰিব নালাগে আমাৰ চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব তেতিয়াহে আমাৰ চেনেলত অহা নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব আজিৰ আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে বাৰু যদি আজি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ আমাৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আপোনালোকক কেনেধৰণৰ ভিডিঅ' লাগে সেই বিষয়ে আমাক কমেণ্ট কৰি জনাব পাৰে আপোনালোকে বিচৰা ধৰণৰ আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম মই যাওঁ দেই আজিৰ ভিডিঅ'টোৰ পাছৰ খণ্ডটোলৈ অতি সোনকালে আমি আহি আছোঁ এতিয়া বাই বন্ধুসকল বাই আপোনালোক ৰওক আমি অতি সোনকালে আহি আছোঁ